নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো বন্ধুসকল, ফাইনেলি আজি হ'ল 16 ডিচেম্বৰ আৰু আজিৰ তাৰিখৰ পৰা আপোনালোকে অসম পুলিচৰ যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে জানে যে 2-3-4 দিনমান আগতে অসম পুলিচৰ এডভাৰ্টাইজমেণ্টখন প্ৰকাশ কৰি দিছিলে আৰু এতিয়া কথা হ'ল যে অসম পুলিচৰ এডভাৰ্টাইজমেণ্ট 16 ডিচেম্বৰৰ পৰা আপোনালোকে অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰিব পাৰিব। তো এপ্লাই কেনেকৈ কৰিব মই আপোনালোকক দেখাই দিম। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিয়া হ'ব যে অসম পুলিচৰ এপ্লাই কেনেদৰে কৰিব পাৰিব অনলাইনৰ জৰিয়তে। তো বন্ধুসকল, কি পোষ্ট আছে অসম পুলিচৰ এডভাৰ্টাইজমেণ্টত আপোনালোকে নিশ্চয় সকলোৱে চাইছে যে AB UB, তাৰপিছত SI আছে, তাৰপিছত APRO আছে, তাৰপিছত কামাণ্ডো বেটেলিয়ন আছে, তাৰপিছত চাপাই কৰ্মচাৰীৰো পোষ্ট আছে, তাৰপিছত বোটমেন আছে, তাৰপিছত আৰু বহুত নানা ধৰণৰ পোষ্ট আছে। গ্ৰেড 4 যিটো চাপাই কৰ্মচাৰী হয়, বন্ধুসকল চাপাই কৰ্মচাৰী এটা গ্ৰেড 4ৰ চাকৰি হয় অসম পুলিচৰে। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ফিজিকেল টেষ্ট দৌৰাদৌৰি দিব নালাগে আৰু ৰিটেন টেষ্টও নহয়। ইয়াতে অকল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে আৰু আপোনালোকক কোশ্চিন কিবা কিবি সোধে, অৰ্থাৎ ভাইবা অৰেল টেষ্ট এটা লয়। তো ফ্ৰেণ্ডছসকল, যিসকলে চাপাই কৰ্মচাৰীৰ জব কৰিব বুলি ভাবিছে, এপ্লাই কৰিব বুলি ভাবিছে, আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব। আজি হ'ল 16 ডিচেম্বৰ আৰু এইটো বয়সটো দিছে যে 18 পৰা 40 বছৰলৈকে, 18 পৰা 40 ইয়াৰ্ছ যিসকলে আছে সিহঁতে এপ্লাই কৰিব পাৰিব। তাৰপিছত SC STটো 5 ইয়াৰ্ছ এক্সট্ৰা পাবই আৰু OBCৰ বাবে 3 ইয়াৰ্ছ এক্সট্ৰা পাই যাব। তো জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 40 ইয়াৰ্ছ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে আৰু যিসকলে AB UB কনষ্টেবল দিব বিচাৰে, এইটো বয়সটো 18 পৰা 25 বছৰলৈকে আছে। SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ আছে। আজিৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু এই এপ্লাইৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে গভৰ্ণমেণ্টক। তাতে লিখাই আছে, ইয়াতে কোনো ধৰণৰ ফিজ বিচৰা নাই। অকল আপোনালোকে এপ্লাইটো কৰিব পাৰিব। এমাহ ধৰি এপ্লাই চলি থাকিব, অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈ এমাহলৈকে আপোনালোকৰ এপ্লাই সময় আছে। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে অসম পুলিচৰ যিসকলে এই বছৰ 1 মাৰ্ক 2 মাৰ্কৰ বাবে লাভ কৰিব পৰা নাই চাকৰিটো, আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব। এইটো এটা গল্ডেন চান্স। আৰু বহুতে সুধিছে যে দাদা বহুত কম পোষ্ট আহিছে, যিখিনি পোষ্ট আহিব লাগিছিল, হয় এইটো হয়, 5000 মান পোষ্ট কৈছিল আমাৰ CM ছাৰে, কিন্তু তাৰো কম আহিছে। তো বন্ধুসকল, পিছলৈ বঢ়াব পাৰে পোষ্টটো, কিন্তু এইটো এতিয়ালৈকে কোনো ধৰণৰ ডিচিশ্যন লোৱা নাই। যদি পিছলৈ বঢ়াই দিয়ে আপোনালোকে নিজে গম পাই যাব SLPRB ৱেবছাইটত। তো এতিয়া কথা হ'ল যে পোষ্ট কমে হওক না কিয়, আপোনালোকে অকল এটা পোষ্টহে লাগে, আপোনালোকৰ অকল এটা ছিটহে দখল কৰিব লাগে, তেতিয়াহ'লে চাকৰিটো লাভ কৰিব পাৰিব। আৰু যিসকলে ভাবিছে যে দাদা মানে কম্পিটিশ্যন বহুত, পোষ্ট কম, মই নোৱাৰিম, আপোনালোকক এটা কথা কওঁ যে আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ আৰম্ভ কৰক, যাতে আপোনালোকে 3টাতে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। 3টা পদ্ধতি হ'ব। এটা হ'ল ফিজিকেল টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট, তাৰপিছত যিটো চিনাপ এইটো টেষ্ট। তো ফিজিকেল টেষ্টৰ 3200 মিটাৰ দৌৰ, ইয়াতে যাতে আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। তাৰপিছত চিনাপ টেষ্টতো যাতে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। আৰু যিটো ৰিটেন টেষ্ট, ইয়াতেও যাতে আপোনালোকে 50ৰ ভিতৰত এক্সাম হ'ব, যাতে আপোনালোকে 45 এনেকুৱা টাইপৰ যাতে আপোনালোকে মাৰ্ক আনিব পাৰে, তেতিয়াহ'লে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। আপোনালোকে আজিৰে পৰা প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক, যাতে আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে মানে এডভান্স প্ৰিপাৰেশ্যন ল'ব পাৰে আৰু যাতে সকলোতে এক্সিলেণ্ট মাৰ্ক থাকে। এক্সিলেণ্ট মাৰ্ক থাকিলে আপোনালোকৰ চাকৰিটো একেবাৰে ইজি হ'ব, আপোনালোকে খাটাং চাকৰি পাবই। তো বন্ধুসকল, অকল ফিজিকেল দৌৰাদৌৰি অকল নকৰিব, অকল ৰিটেনৰ বাবে আপোনালোকে যিকেইটা মানে কিতাপ, ধৰি লওক অসম কেৰিয়াৰৰ, অসমৰ বিষয়ে, ভাৰতৰ বিষয়ে, হিষ্টৰী, তাৰপিছত জিঅ'গ্ৰাফী, ছায়েন্স, মেথামেটিক্স, সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ সকলোখিনি ষ্টাডি কৰি ল'ব। যিসকলে 1 মাৰ্ক 2 মাৰ্কৰ বাবে এই বছৰ পোৱা নাই, আপোনালোকৰ বাবে এইটো গল্ডেন চান্স আহি আছে। পিছে যে 18 বছৰ হৈছে মই এপ্লাই কৰিব পাৰিমনে? আপোনালোকেও কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, সকলোৰে বাবে বেষ্ট অফ লাক থাকিল। আজি এপ্লাই কৰি আজিৰ পৰাই আপোনালোকে আৰম্ভ কৰক।